হেল্ল' এভৰিৱান, এইটো ভিডিঅ' হয় আমি পানী তুলি অহাৰ পাছত দাদাক বাহিৰতে মাহ হালধি দিয়া হোৱাৰ পাছত এতিয়া আমাৰ যিহেতু হোটেলত বিয়া আছিলে তাতেই শ্ৰাদ্ধ কৰিছে, তাতে শ্ৰাদ্ধ আমি কৰিলোঁ গোটেইবিলাকে। এতিয়া আমাৰ ঘৰৰ পৰা যিখন বাছ গৈছিলে সেইখন গৈ পাইছে ইতিমধ্যে। এতিয়া সন্ধিয়া টাইমত আমি দৰাক গা ধুৱাব ওলাই আহিছোঁ। এতিয়া দাদাকতো কোনো দাঙিব নোৱাৰে, চবৰে কষ্ট, বহুত ওজন আছে ন দাদা। তাৰপাছত এনেকৈ দাদাক গা ধোৱা হ'ল আৰু এতিয়া আমাৰ দৰাক ৰেডি কৰি যাবলৈ ওলাওঁ। চাবলৈ চাই থাকিব। বাই বাই।